हेलो एवरीवन की खबर आपनालोकर मोर नतुन एटा भिडिओले आपनालोকক पुनरबार स्वागतम जनाइछु। আজি মই বনাব লৈছো জলফাই আচাৰ। সকলে জলফাইখিনি খৰাহিটো ধুনীয়াকৈ ধুই ললো। বইল কৰিবৰ বাবে এটা বটুৱা পাতি লৈছো। বটুৱাটোত 2 চামুচ নিমখ দি ললো। এতিয়া এখিনি বইল কৰিবৰ বাবে আধা ঘণ্টা ৰাখি দিম। এখিনি ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া এখিনি টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি ল'ম। কাটি পেলাই দুদিনমান ৰ'দত ৰাখিব লাগিব। এইখিনি দেখিছেনে কিমান ধুনীয়াকৈ শুকাই গ'ল। এতিয়া আচাৰ বনোৱাৰ বাবে এফালে লৈছোঁ ৰেড চিলি, গৰম মছলা, ধনিয়া, জিৰা আৰু এতিয়া প্ৰথমে কেৰাহীটোত অলপমান তেল দি ললোঁ। অলপ এচামুচ হালধি দিছোঁ আৰু 2 খিলা তেজপাত। গোটেইখিনি মছলা ইয়াত এড কৰি দিম এতিয়া। আৰু এচামুচ নিমখ দিছোঁ। যিহেতু বইল কৰোঁতে নিমখ দিছোঁৱে সেইবাবে এতিয়া অলপ কমকৈ দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া গোটেইখিনি জলফাইখিনিৰ ওপৰত এড কৰি মিহলাই দিম। একাপ ভিনেগাৰ দিছোঁ। এফালে আমাৰ এতিয়া জলফাই আচাৰ ৰেডি হৈ গ'ল। থেংক ইউ, বাই বাই।